নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল দীপালিছ ব্লগত। আজি মই আপোনালোকৰ মাজলৈ আমলখি আচাৰৰ ৰেচিপি এটি লৈ আহিছোঁ। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। মই আচাৰটো কিদৰে বনালোঁ। প্ৰথমে আমলখিকেইটা মই ধুই ল'লোঁ ভালদৰে আৰু এতিয়া নিমখ সানি দিছোঁ। আমলখিকেইটাত নিমখ অকণ সৰহকৈ দিব লাগে আৰু এইদৰে নিমখ সানি মই আমলখিখিনি 3 দিনমান এনেদৰে ঢাকি থৈ দিম। আজি 3 দিন হৈ গ'ল। আমলখিখিনি উলিয়াই লৈছোঁ। আমলখিনিৰ পৰা যথেষ্ট পৰিমাণৰ পানী ওলাই গৈছে আৰু আমলখিনি কোমলো হৈ আহিছে। এইদৰে চেকনি সহায়েৰে আমলখিনি পানী নোহোৱাকৈ তুলি ল'ম। বেলেগ এটা যত্ন এইদৰে গোটেই আমলখিনি যতনদাৰ উলিয়াই ল'লোঁ আৰু মই ইয়াত এতিয়া হালধি 1 চামুচ দি দিম। ডাঙৰ চামুচত 1 চামুচ দিছোঁ আৰু গোটেই আমলখিনি ভালদৰে হালধিৰ লগত মিলাই দিম। আমলখিনিত ভালদৰে যাতে হালধিখিনি লাগে সেইদৰে ভালদৰে মিলাই দিছোঁ। এইদৰে হালধিৰ লগত আমলখিখিনি ভালদৰে মিলাই দিলোঁ আৰু এতিয়া মই বেলেগ এটা যতনত কাঁহী এখন লৈছোঁ। মই ষ্টিলৰ কাঁহী এখন লৈছোঁ। শুকান কাঁহী এখন ল'লোঁ। তাতে আকৌ গোটেই আমলখিখিনি দি দিছোঁ আৰু আমলখিখিনি এইদৰে কাঁহীত ভালদৰে মেলি দিছোঁ আৰু এতিয়া মই আমলখিনি ৰ'দত দিম যাতে আমলখিনি পানীৰ ভাৱটো নাইকিয়া হৈ যায়, শুকান হৈ আহে। মই আমলখিনি ৰ'দত শুকুৱাই ল'লোঁ। আজি 4 দিন হ'ল। আমাৰ ইয়াত বতৰটো বেয়া কাৰণে মই 4 দিন ৰ'দত দিবলগীয়া হ'ল। এতিয়া মই আহকচোন মছলাখিনি বনাই লওঁ আমলখি আচাৰৰ বাবে। আৰু এই আচাৰৰ বাবে মই 1 চামুচ ধনিয়া লৈছোঁ, গোটা ধনিয়া আৰু 1 চামুচ জিৰা আৰু শুকান জলকীয়া কেইটামান আৰু মেথি গুটি 1 চামুচকৈ অকণমান কম আৰু লগতে লৈ লৈছোঁ বগা সৰিয়হ 1 চামুচ আৰু এই গোটেই সামগ্ৰীখিনি মই এতিয়া ভাজি ল'ম। আৰু এতিয়া গৰম হ'ল। মই এতিয়া মছলাখিনি দি দিছোঁ। গোটেই মছলাখিনি মই ভালদৰে ভাজি ল'ম। বিশেষকৈ ভজা কাৰণটো হ'ল সেমেকা ভাৱটো নাইকিয়া কৰিব লাগে মছলাখিনিৰ মাজত থকা। মছলাখিনি ভজা হৈ গ'ল। মই এতিয়া মিক্সি জাৰ এটাত দি মছলাখিনি গুড়ি কৰি ল'ম। তেলখিনি গৰম হ'ল। মই এতিয়া গেছটো অফ কৰি কিনে অকণমান দেৰি নমাই থ'ম। এতিয়া মই মছলাখিনি মিলাবৰ বাবে আমলখিখিনি বাউল এটাত লৈ লৈছোঁ। এতিয়া আমলখিখিনি মই বাউল এটাত লৈ ল'লোঁ আৰু এতিয়া খুন্দি থোৱা মছলাখিনি দি দিছোঁ। তাৰপিছত নিমখ অকণমান দিছোঁ, যিহেতু মই নিমখতে তিয়াই থৈছিলোঁ আমলখিনি। আৰু এতিয়া গৰম কৰি থোৱা তেলখিনি দি দিছোঁ। এতিয়া মই গোটেই মছলাখিনিৰ লগত আমলখিখিনি ভালদৰে মিলাই দিম। গোটেইখিনি ভালদৰে মিলাই দিছোঁ। মছলাখিনি ভালদৰে মিলোৱা হৈ গ'ল। এতিয়া মই আচাৰখিনি ভৰাবলৈ এনেকুৱা চিচাৰ বটল এটা লৈ লৈছোঁ আৰু ভালদৰে ধুই শুকাই লৈছোঁ মই ভিতৰটো। আচাৰখিনি অকণ অকণকৈ বটলত ভৰাই দিম। আচাৰখিনি ভৰাই অকণমান ঢাকনি মাৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোক লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।